নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল আছামিজ আপডেট চলে। ফটোখন দেখি আপোনালোকে ধৰিবই পাৰিছে এয়া হৈছে ৰুশনা চাংমাইৰ পৰিবাৰ। আপোনালোক সকলোৱে গম পায় এপ্ৰিলৰ 13 তাৰিখে ৰুশনা চাংমাইৰ হাজবেণ্ডে শেষ নিশ্চা ত্যাগ কৰে, অৰ্থাৎ তেওঁৰ মৃত্যু হয়। আৰু আজি 5 মাহ পিছত তেওঁলোকে এটা পোষ্ট শ্বেয়াৰ কৰে আৰু ইউটিউবত নতুন ভিডিঅ'ও দিয়ে। তাতে তেওঁলোকে দুখ প্ৰকাশ কৰে আৰু লগতে জনায় যে তেওঁলোকৰ পিতৃৰ আৰু হাজবেণ্ডৰ আচলতে হাৰ্ট এটেক হৈছিলে। কথাখিনি শুনিলে বৰ দুখ লগা। এটা মানুহ গুচি যোৱাটো যাৰ হয় তেওঁলোকেই গম পায়। আচলতে তেওঁলোকে মিছ কৰিছে নিজৰ পাপাক, ৰুশনা বাইদেউৰ হাজবেণ্ডক। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ৰুশনা চাংমাইৰ হাজবেণ্ডৰ কাৰণে আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা আগবঢ়াব। ক'বলৈ আৰু ভাষা বিচাৰি পোৱা নাই।